গাইজ মোৰ আকৌ এটা মিনি ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সুখে দুখে সংসাৰিক জীৱনৰ 2টা বছৰ আমি পাৰ কৰিলোঁ। স্মৃতিবোৰ ইয়াতে মই সাঁচি ৰাখিছোঁ। এয়া আমি মহাভৈৰৱ মন্দিৰ গৈছিলোঁ। এইখন মেইন গেটখন হয়। আমি ইয়াতে এয়া চাকি বন্তি ল'লোঁ। এয়া আমি গৈ আছোঁ। আমি সোমবাৰ আছিলে, সেইদিনাখন বহুতেই মানুহৰ ভিৰ আছিলে। এয়া গুণু আৰু গুণু পাপাক মই লাইনত ৰখাই মই চাকি ধূপ জ্বলাই আহি আকৌ মই লাইন ল'লোহি। সোমবাৰ আছিলে বাবে বহুতে ভিৰ আছিলে, বহুতে দীঘল লাইন আছিলে সেইদিনাখন। এয়া মহাভৈৰৱ মন্দিৰৰ ভিতৰৰ ভাগ হয়। মই ভালকৈ দেখাব পৰা নাই আপোনালোকক, অলপ চেষ্টা কৰিছোঁ অলপ দেখাবৰ কাৰণে। এয়া মানুহৰ ভক্তৰ ভিৰ। আমিও সেৱা লৈ বাহিৰলৈ ওলাই আহিলোঁ। মানুহৰ সমগম পাই লৈ পেলাই গুণু যে কি ফূৰ্তি, খোজকাঢ়িব পাৰে কোচত নথকাই। এইজনা শিৱ বাবাৰ মূৰ্তি। ভিডিঅ'বোৰ যিমান পাৰোঁ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ। গুণবেটি খোজকাঢ়িব লাগে, খোজকাঢ়িব পাৰে, তাই কি যে ফূৰ্তি, কোচত নথকাই আৰু। মন্দিৰ দৰ্শন কৰি এতিয়া আমি আহি আছোঁ ওলাই। আজি আমি দুপৰীয়া সাঁজটো বাহিৰতে খালোঁ। এয়া আমি গৈ আছোঁ হোটেল ৰাজ। এয়া আমি পাই গ'লোগৈ হোটেল ৰাজ। আমি ভিতৰৰ পৰিৱেশটোলৈ সোমাই গৈ আছোঁ। পৰিৱেশটো ইমানেই ভাল লাগিছে, আপোনালোকো আহিব, খায়ো ভাল লাগিছে। আমি খাই বৈ এতিয়া বিশাল মাৰ্কেটত আহিলোঁ। বিশাল মাৰ্কেটত কিছু সৰু সুৰা বজাৰ কৰিলোঁ। তাইক খোজকাঢ়িয়ে থাকিব লাগে। আমি এয়া এতিয়া বজাৰ কৰি আছোঁ। ঘৰৰ কিছুমান সৰু সুৰা বস্তু। আমাৰ এতিয়া বজাৰ কৰা হৈ গ'ল। আমি এতিয়া ঘৰ গৈ আছোঁ। পৰিয়ালে দেখা শুনাকৈ খাম বুলি এয়া আমি আয়োজন কৰিছোঁ। এয়া বাইদেউ চব্জি কাটি আছে, চিকেন, এয়া মাছ, আলু, চিকেন, এয়া গুণু পাপাই চিকেন বনাই আছে। আমি দুজনে লাগি ভাগি ৰাতিৰ সাঁজটো ৰান্ধিলোঁ। এয়া মাছ ফ্ৰাই কৰি আছোঁ মই। এয়া গুণু পাপাই মাংস ভাজি আছে, চিকেন। এয়া মই মাছৰ আঞ্জাখন বনাবলৈ ৰেডি কৰি আছোঁ। সকলো বস্তু আপোনালোকক মই সম্পূৰ্ণকৈ দেখাব পৰা নাই, যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। লাহে লাহে আমাৰো বনাই হৈছে আৰু এয়া চিকেন আমি বাঢ়িলোঁ আৰু এয়া মিক্স চব্জি, চিকেন, এয়া আপোনাৰ বিলাহী চাটনি, এয়া মাছৰ আঞ্জা আৰু এয়া দালি উতলি আছে। এয়া বুট আৰু নৰসিংহ চাটনি। সকলোৱে ভাত খাই আছে। মোকহে ফটো মাৰা আৰু ভিডিঅ' মৰা মানুহ নাই। গুণু বেটিকো ভাত খাব লাগে, তাইকো কেইটামান দি দিলোঁ। ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। অৱশেষত কেইখনমান ভাল লগা ফটো ইয়াতে সাঁচি ৰাখিছোঁ।